নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল ফেচবুকৰ পাছপোৰ্ট কেনেদৰে চেঞ্জ কৰিব। আপুনি ফেচবুকৰ পাছপোৰ্ট চেঞ্জ কৰিবলৈ হ'লে এই ৰাইট চাইডে ইয়াত দেখিছে তিনিডাল লাইন, ইয়াত যাব। ইয়াতে গৈ আপুনি স্ক্ৰল কৰি দিব। আপুনি ছেটিংছ এণ্ড প্ৰাইভেচিত আহিব। ইয়াত আহি আপুনি দেখিছে ছেটিংছত যাব। ইয়াতে গৈ আপোনাৰ ইয়াত দেখিছে পাছপোৰ্ট এণ্ড সিকিউৰিটি, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপুনি দেখিছে চেঞ্জ পাছপোৰ্ট, ইয়াত ক্লিক কৰি দিব। এতিয়া আপুনি যদি পাছপোৰ্টটো চেঞ্জ কৰিব বিচাৰে, আপোনাৰ যিটো পাছপোৰ্ট আছে সেইটো পাছপোৰ্ট আপুনি কাৰেণ্ট পাছপোৰ্টত মাৰিব। তাৰপিছত আপুনি নিউ পাছপোৰ্ট দিব। তাৰপিছত আপুনি ৰিটাইপ কৰিব। পাছপোৰ্ট এনেদৰে দি পেলাই আপুনি আপডেট পাছপোৰ্ট আপডেট কৰি দিয়াৰ পাছত এয়া দেখিছে পাছপোৰ্ট চেঞ্জ হৈ গ'ল। তাৰপিছত আপুনি লগ ইনো কৰিব পাৰে। ইয়াত এনেকৈ টিক দি পেলাই আপুনি লগ ইন কৰি দিব। আপোনাৰ পাছপোৰ্ট চেঞ্জ হৈ গ'ল। এনেদৰে আপুনি পাছপোৰ্ট চেঞ্জ কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।